হাই গাইস আপোনালোকে বেলেগ বেলেগ বিয়া দেখিছে কিন্তু আজি আপোনালোকক দেখুৱাম ছোৱালী পলুৱাই আনা বিয়া আজি আমাৰ তাবু মামাই ছোৱালী পলুৱাই আনিলে এতিয়া তাবু মামাৰ লগৰখিনি আহিছে দৰা গা ধুৱাবলৈ আপোনালোকে গমেই পাইছে নিশ্চয় এয়া বৰফ উলিয়াই আছে আৰু এয়া হৈছে শাস্তি ছোৱালী পলুৱাই অনাৰ শাস্তি দাদা এইটো কিহৰ মিছন হ'ব এইটো কি তাতে লৈছে বৰফৰ পানী আৰু মাহ হালধিৰ লগত সোৱাদ পাত সানি লৈছে কোনোবাই গোবৰৰ পানীও লৈছে ভিডিঅ'টো আন্ধাৰ হ'ল কাৰণে আপোনালোকে ধৰিব পৰা নাই চাগে নাই বৰফ নহয় ঠাণ্ডা পানী আইচক্ৰীমিয়া গৰম পানী দিওঁ হালধি জলকীয়া দিয়ে চৌদা খাওঁ দেখা আহিব নে গা ধুইছি সোনকালে তাবু মামাৰ পিঠি শেষ কৰি পেলালে সোৱাদ পাত সানি মাথা দিয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তাবু মামাই মজা পাই গৈছে আজি বগা হৈ গৈছে এইটো মত নাই ঠাণ্ডা লাগি আছে দেৰি নকৰ হেৰি একদম লৈ যা কাপোৰ দিবি হা ল এইটো আমাৰ পম্পী আণ্টিৰ সৰু ল'ৰা মানে তাবুৰ মামাৰ ভাগিন এইজন হৈছে আমাৰ গুৱাহাটীৰ নানা তাবুৰ মামাৰ খুৰা গোবৰ লাগি আছে যে নাই কি বস্তু পানী এয়া দৰাৰ ভিন্তি দেই কোৱা সলমান ভাই কোৱা কাৰ বিয়া হৈছে নো কিবা হৈছে নেকি ইয়াত দৰাৰ ভাগিন ভতিজা যিমান আছে সকলো বিয়া বুলি ওলালাহি এই টিকলাটোক চাওকচোন খং দেখাই আছে সি এয়া গুৱাহাটীৰ নানা নানী নাতি লৈ ব্যস্ত হৈ আছে এইজনী হৈছে দৰাৰ বয়েক আজি ক'ব নোৱাৰা হৈছে ফূৰ্তিত কইনাকো ভিতৰত গা পা ধুৱাই এতিয়া মেকআপ কৰি দি আছে নিকাহৰ আগতে দৰাই সকলোকে তামোল এখন দিছে
দৰাই পিঠি খজুৱাই খজুৱাই তামোল দি আছে। ইমানেই পিঠিত চোৱাত পাত ঘঁহিলে অৱস্থা বেয়া হৈ গৈছে। আৰু এইফালে পাকঘৰত ৰন্ধা বঢ়া কৰি আছে। ওচৰতে দৰাইও কাপোৰ পিন্ধি আছে। আপোনালোকে দেখিছেনে এনেকুৱা বিয়া য'ত কইনা আৰু দৰা একেলগে ওলায়। আমি চুলি ষ্ট্ৰেট নকৰা। আমাৰ ঋতু মামাহঁতে পুৰা ৰন্ধা বঢ়া কৰি আছে। কি বনাইছে জানে? চিকেন। এতিয়া নিকাহৰ সময়। কইনাক বেলেগ এটা ৰুমত আনি তলত বহাই দিছে। আমিও বহি আছোঁ, চাইমা, মই, ভণ্টি, আণ্টি। ইমান সময় ধৰি অপেক্ষা কৰি আছিলে কইনাজনী কেনেকুৱা চাবলৈ। এইজনীয়ে হৈছে আমাৰ কইনাজনী, আমাৰ নতুন মামী। এতিয়া কি কি নিয়ম হয় আপোনালোকে চাই থাকিব। আমি দলবাৰী সমাজৰ হৈ আমি এজন তেলাহীৰো আছে। আমি তিনিজন ইনশাআল্লাহ দলবাৰীৰ নিবাসী মৰহুম পৰিয়ালীৰ দ্বিতীয় পুত্ৰ আমিনুল হকৰ নিকাহৰ ইজাব আনিবৰ কাৰণে তেলাহী নিবাসী মহম্মদ মতিউৰ ৰহমানৰ ছোৱালী, প্ৰথম ছোৱালী নে দ্বিতীয় ছোৱালী নাজানো, প্ৰথম ছোৱালী মৰফুজা বেগমৰ ওচৰত আমি আমাক উকিল পঠিয়াইছে আৰু মোৰ লগত দুজন সাক্ষী পঠিয়াইছে। আমি তালৈ যাওঁ, এইফালে বাকীখিনি হঠাৎকে হোৱা বিয়াখনত বহুত মানুহ হৈছে কিন্তু। আসসালামু আলাইকুম। আমি দোকানৰ ওচৰত আহিছোঁ। দলবাৰী নিবাসী মৰহুম ফৰিদ আলীৰ দ্বিতীয় পুত্ৰ মহম্মদ আমিনুল হকে 1,01,01 টকা ডেৰমোহৰ স্থিৰ কৰি
101 টকা আদায় দি তোমাৰ পৰা নিকাহৰ ইজাব দিছে। তুমি কবুল কৰিছা? কবুল কৰিছা? কবুল কৰিছা? শুনিছেনে আপোনালোকে? আমি গৈছিলো তেলাহীলৈ। আমাক পঠিয়াইছিল মৰহুম ফৰিদ আলীৰ দ্বিতীয় পুত্ৰ আমিনুল হকে। তেওঁ তেলাহীৰ নিবাসী মহম্মদ মতিউৰ ৰহমানৰ ছোৱালী মাৰফুজা বেগমৰ নিকাহৰ মানে ইজাব দিব পঠিয়াইছিল। সেই সূত্ৰে আমি ছোৱালীৰ পৰা ইজাজত পালোঁ। তেখেতে 1,01,01 টকা মানে দেলমহ স্থিৰ কৰি 101 টকা আদায় পাই তেওঁ মানে নিকাহ কবুল কৰিছে। আৰু মোৰ লগত দুজন সাক্ষী আছে। ঠিকে আছে 1,01,01 টকা মানে মহৰ কৰিছে। ছোৱালী মান্তি আছে। বেলপুখুৰী নিবাসী মতিউৰ ৰহমানৰ ছোৱালী কন্যা একমাত্ৰ তেলাহী নিবাসী মহম্মদ মতিউৰ ৰহমানৰ একমাত্ৰ ছোৱালী মিছ মুছাম্মদে মৰফুজা বেগমে 1,01,01 টকা দেলমহ স্থিৰ কৰি 101 টকা আদায় পাই তোমাৰ নিকাহ কৰিছে, ইজাব দিছে। হা, তুমি কবুল কৰিছানে? তুমি কবুল কৰিছানে? তুমি কবুল কৰিছা? তোমাক মই তেওঁৰ লগত নিকাহ তোমাক মই নিকাহ দিলোঁ। দোয়া করবে, দোয়া করবে। দোয়া কৰে। যোন যেনেকৈ আছিল তেনেকৈয়ে দোৱা কৰি আছে। এইটো ঋতু মামাৰ ল'ৰা ছায়ান। নিকাহ হ'ল, নিকাহৰ দোৱাও হ'ল, আমি সকলোৱে মিঠাইও খালোঁ। তাৰ পিছৰখিনি চাওক ল'ৰাৰ কি গতি। পিঠিত মিঠাতেল ঘঁহি আছে চুলি দি। তাবু, তাবু, বোলে আছাচোন এবাৰ। দৰাই লাজতে তলমূৰ কৰি আছে। মিঠাতেল ঘঁহি লাষ্টত পাউডাৰ সানিবলগীয়া হৈ গ'ল। কেমেৰা দেখি দৰাই লাজতে লুকাবলৈ লৈছে। চাইমা আৰু মই মানে কইনাৰ লগ এৰা নাই। দুইজনে কইনাৰ ওচৰতে বহি আছোঁ গধূলিৰ পৰা। এতিয়া কইনাক দৰাৰ হাতত গতাই দিলে আৰু দুয়োৰে যুগ্ম জীৱন সুখ শান্তিময় হয় যেন আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব।
আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই